আপোনালোকে বেয়াকে নাভাবিব দেই মই যে এনেকৈ কাপোৰ পিন্ধি আছোঁ মোৰ অলপ কাপোৰ পিন্ধিবলৈ প্ৰব্লেম হয় চ' এনেকৈ লগাই থৈ দিছোঁ আপোনালোকে বেয়াকে নাভাবিব হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই জুন ডলি ইউটিউব চেনেল এতিয়া মই আছোঁ বৰ্তমান গুৱাহাটীত টংলাৰ পৰা আহিলোঁ ভণ্টিৰ অলপ গা বেয়া হৈ আছে গা বেয়া আৰু সেইকাৰণে বহুত দিন ভিডিঅ' দিয়া নাই আপোনালোকে পাহৰিয়ে গৈছে চাগে ভিডিঅ' নিদিয়াৰ কাৰণে পাহৰি নাযাব চাব ভিডিঅ'টো পাহৰিব আকৌ বহুত দিন ভিডিঅ' দিয়া নাই 10 দিন বেছিয়ে হ'ল চাগে গা বেয়া হৈ আছিলে কাৰণে তেনেকৈ ভিডিঅ' বনোৱা নাছিলোঁ আৰু নতুন চেনেল ন লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যিমান পাৰে সোনকালে 1000 ছাবস্ক্ৰাইব হ'ব লাগে আৰু 4000 ৱাটচ টাইম হ'ব লাগে আৰু ভিডিঅ'টো চাই থাকিব মই আকৌ ছোৱালী নহয় দেই বোৱাৰীহে পল্লৱী দলে বৰ লগত বিয়া চিনিয়ে পায় আৰু বহুতে এতিয়াতো মই বৰ বহুত ভাল পাওঁ ভিডিঅ' কৰিব কিয় মইহে জোৰ কৰিলোঁ ন আৰু আজিও ভিডিঅ' কৰিব ইচ্ছা নাছিলে মোৰ অলপ গা পেইন হৈ আছে গাবিলাক আৰু বায়ে জোৰ কৰিলে ভিডিঅ' কৰিবলৈ বহুত দিন ভিডিঅ' দিয়া নাই সেইকাৰণে বায়ে ক'লে ভিডিঅ' এটাকে বনা আজি তোমাৰ কাৰণে মই নিজৰ মালিককে এৰি থৈ আহিছোঁ গা বেয়া একো কাম চাম কৰিব নোৱাৰোঁ এনেকৈ হাতটো থাকে যে তাকে বাক মাতি দিলোঁ আহিছে বাৰু পৰহি আহিলে আৰু এতিয়া আৰু দাদাৰ ইফালে দাদাৰ বিয়া আহি আছে বিয়ালৈ 4 দিন বাকী আছে মে' 15 তাৰিখ মে' 15 তাৰিখে কইনা ল'ব যাব আৰু 16 ভিডিঅ'বিলাক চাব দেই ব্লগ বনাম আমি ন ব্লগ বনাব নোৱাৰিলে বায়ে বনাব বাৰু চাব ভিডিঅ'বোৰ বনাম মই নিশ্চয় বনাম পাৰিলে বনাম বাৰু চাব পাব বনালে ইফালে এনেকুৱা অৱস্থা ভালকৈ কাপোৰ চাপোৰ পিন্ধিব নোৱাৰিম চাগে ষ্টাইল কৰিব নোৱাৰিম আৰু সিহঁতে কৰিব আৰু ষ্টাইল মেকআপমেন আহিব ন গোটেই কাপোৰ চাপোৰ ৰেডি কৰিছিলোঁ চাদৰ মেখেলা চিলাব দিছিলোঁ তাকে পিন্ধিব নোৱাৰিলেও কি ৰেডি কৰিছিলোঁ তাকে আজি আপোনালোকক দেখুৱাম ন পিন্ধিব নোৱাৰিলে কি হ'ব গোটালি যেতিয়া আপোনালোককো দেখুৱাই দিম আজি চাব আৰু ন লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গোটেইখিনি কাপোৰ ঘৰত নাই আৰু এতিয়া কেইটামান টেইলৰত আছে যিখিনি আছে তাকে দেখুৱাম এতিয়া আৰু মোৰ চেনেলটো চাব দেই পল্লৱী দলে বৰ এণ্ড ফুকন বৰ অফিচিয়েল চাব কিন্তু নাপাহৰিব এতিয়া বস্তুখিনি দেখুৱাই দিওঁ ন কি আনিছিলোঁ আনা বাহিৰতে বন্ধু মই বেমাৰীৰ লগত থাকিলে সেই বেমাৰী দেখা হৈ গৈছে কেইযোৰ লৈছা এয়া কাপোৰ বিয়াৰ কাৰণে ৰেডি কৰিছিলোঁ কিন্তু মই পিন্ধিব নাপামেই চাগে কিয় নাপাব এয়া চোৱাচোন ভণ্টিয়ে কিমান মেডিচিন ল'ব লগা হৈছে আৰু ইফালে বেজি বেয়াই লাগিছে বহুত এতিয়া কাপোৰটো দেখুওৱা ন তোতো এতিয়া কাপোৰ কেইযোৰৰ কালেকশ্যন কেইটা দেখুৱাওঁ ন কোনযোৰ দেখা মইতো এতিয়া দেখাব নোৱাৰিমেই বায়ে দেখুৱাই দিব কি কিনিলোঁ বিয়াৰ কাৰণে মই যে কাপোৰ কেইযোৰ চাই পেলাই পাগলা হৈ গৈছোঁ পাগলা মাৰ কাৰণে লৈছিলোঁ এইটো বৰমাৰ ন আজি মাইনাই আনিছে টেইলৰৰ পৰা মইতো ওলাব নোৱাৰোঁৱেই মোৰহে পচন্দ লাগিল ন এইযোৰ মাৰ কাৰণে লৈছিলোঁ এইটো আমাৰ মিচিং ট্ৰেডিশ্যনেল ড্ৰেছ তো টৰ্চ মুগা আৰু এৰি মিক্স এইটো ব্লাউজটো হয় ধুনীয়া আছিলে ভালেই চিলাইছে ভাল চিলাইছে এইটো বৰমাৰহে এইটো বৰমাৰ হয় বহুত ধুনীয়া চাচোন ইমান হেভি টৰ্চ মুগা আৰু এৰি মিক্স তো 12,000 লৈছিলে কেনেকুৱা লাগিছে জনাব অলপ ওচৰৰ পৰা দেখুৱাই দিয়ে পুৰা হেভি ন এইফালে চেক কৰি ল'ব পাছত যাবি তোমাৰটো ন এইটো আমাৰ মহাৰাণী মেখেলা নেকি চাদৰটো দেখালেও হ'ব এখন এইটো মেখেলাটো হয় ফুলটো বহুত ডাঙৰ হয় ইয়াত ধুনীয়া ন এইটো মেখেলাটো হয় ইয়াত চাদৰ টৰ্চ মুগা মিক্স একেই আৰু মা আৰু মোৰটো কাপোৰ মোৰটো অলপ ফুলটো বেছিকৈ আছে আৰু মায়ে বেছি ফুল থকা বেয়া পায় এয়া মোৰ কাৰণে লৈছোঁ কিন্তু চিলোৱা নহ'ল এইটো পিন্ধাই নহ'ব চাদৰটো হয় ন চিলোৱা নহ'ল কাপোৰযোৰ পিন্ধিবও নাপাওঁ এনেও গা বেয়া আৰু কেনেকুৱা লাগিছে জনাব মোৰ লওঁ লাগিছে পতি নাই ন নাই চিলোৱাই নাই চাগে যিহে অৱস্থা মোৰ জনাব কেনেকুৱা লাগিছে এইযোৰ আগতে এবাৰ দেখুৱাইছিলোঁ আৰু মেখেলাটো পেহীৰ তাত আছে মঙলদৈত আছে কালাৰটো ধুনীয়া ফুল আগতে এবাৰ দেখুৱাইছিলোঁ বাৰু কৰবিয়ে কৰাটো ন বহুত ধুনীয়া কৰে কাপোৰটো ইমান একেবাৰে চাচোন এয়া ব্লাউজটো চিলাব দিছিলোঁ পিন্ধিম বুলি কিন্তু পিন্ধিব মই পাগলা হৈ গৈছোঁ দেই চাচোন ইয়াত
ভাল লাগিছে ৰাতি ভিডিঅ' কৰিছোঁ ন অলপ কালাৰবিলাক কিবা হৈছে কিন্তু ন ভিডিঅ'তকৈ বেছি ধুনীয়া কাপোৰ বেছি ধুনীয়া আগৰ ভিডিঅ'টো এবাৰ দেখাইছিলোঁ বাৰু কালাৰটো বহুত ধুনীয়া হয় সৰুৱে ফুলীয়া ন অৰেঞ্জ টাইপৰ আৰু এনেকুৱা কালাৰৰ এযোৰ লৈছিলোঁ এইটো পেহীৰ তাত চিলাব দিলোঁ মঙলদৈ থাকি গ'ল কাপোৰযোৰ এইটো ব্লাউজৰ পিচটো আৰু এইটোৰ লগত মিলাকে ব্লাউজ দিছিলোঁ ন আৰু এইযোৰৰ লগত মিলাকে এইটো ব্লাউজ চিলাইছোঁ ব্লাউজ ডিজাইন বহুত ধুনীয়া লাগিছে ডিজাইনটো ধুনীয়া চিলাইছোঁ ভাল লাগিছে চিম্পলকৈ চিলাব দিছোঁ মিলিব ন এইটোৰ লগত পিংক আছে তোৰ প্ৰতিটো এইটো পিয়'ৰ পাটৰ এইটো পাটৰ ন এইটো বহুত ভাল লাগিছে মাইনা চাচোন ব্লেকটো অলপ ঘটিয়া থৈছিল তেনেকৈ অলপ ইফালে ব্লেক এখন এইটো পাটৰ কাপোৰ হয় এনেকৈ উৰি থাকিবনে এতিয়া মই ট্ৰাই কৰিব নোৱাৰোঁ পিছত ট্ৰাই কৰিম আৰু কেইদিনমানৰ পিছত এইটো হৈ গ'ল ফিটিং হয়নে নাই তাকো নাজানো আৰু কিন্তু চিলোৱাকেইটা ভাল হৈছে ধুনীয়া হৈছে কিন্তু আৰু কাপোৰটো বহুত আৰু ভাল লাগিছে এতিয়া আপোনালোকক এইটো চোৱা নাই ন এইটো মোক সৰু দাদাই গিফ্ট দিছে পিয়'ৰ পাটৰ শুৱালকুছিৰ পৰা আনি দিছে 3 দিনমানৰ আগত আনি দিছে একে শুৱালকুছি গৈ আনি দিছে য'ত বনাই তাৰ পৰা আনি দিছে বাও দেখা নাই এতিয়াহে চাইছে ময়ো ভালকৈ চোৱাই নাই বিষত এতিয়া আমি খুজিলে মালিকৰ পৰা লৈছে একদম পিয়'ৰ চিল্কৰ হয় মাইনা মানে চালে একেবাৰে শুৱালকুছি গৈ আনি দিছে এইটো 17,000 বহুত হেভি হয় কিন্তু বিয়াত নল'লেও হ'ব আৰু এইটোকে পিন্ধিব পাৰিম বহুত হেভি হয় কাপোৰযোৰ দৰা বিচাৰি দিব দেই ভাল দৰা এটা বিচাৰি দিবচোন কাপোৰ গোটেই ৰেডি হৈছে এতিয়া দৰা বিচৰাৰহে কথা আৰু ন ইমান কাপোৰ চাবি আৰু ৰিচিপশ্যনতো পিন্ধিব পাৰিম বহুত হেভি হয় কাপোৰযোৰ আপোনালোকে ভিডিঅ'ত কেনেকুৱা লাগিছে নাজানো আৰু দেখুৱাই দিওঁ দেখুৱাই চাব পৰা বহুত হেভি হয় বাকী কাপোৰবিলাক কিনিবলৈ ডাঙৰ দাদাই পইচা দিছে বাৰু আৰু এইযোৰ সৰু দাদাই একে শুৱালকুছিত গৈ আনি দিছে বহুত মৰমত আনি দিছে কাপোৰযোৰ বহুত পচন্দ হৈছে বাৰু তামাম মোজাং জুবুন মোজাং এইটো সৰু দাদাৰ চইচ তেনে লাগিছে একে ৰিচিপশ্যনত পিন্ধিব পাৰিম আৰু মোৰ লগত চাজিছেনে বাৰু বহুত ধুনীয়া লাগিছে কেনেকুৱা লাগিছে জনাব এইটো সৰু দাদাৰ চইচ হয় জনাবচোন কেনেকুৱা লাগিছে মোজাং জুবুন মোজাং জুবুত মোজাং আৰু এইযোৰ মাৰ কাৰণে লৈ দিছে বহুত ধুনীয়া কালাৰ ন মাইনা বা কেনেকুৱা লাগিছে এই শুৱালকুছি গৈ আনি দিছে মোক ছাৰপ্ৰাইজ দিছে এইটো কোৱাই নাই কিনি দিছে বোলে ঘৰত আনি একেবাৰে ছাৰপ্ৰাইজ দিছে বহুত বেছি ভাল লাগিছে এনেকুৱা মৰম ক'ত পাব ভাল লাগিছে আৰু গহনা আছে নহয় দেখুৱাবলৈ গহনাটো মই পিন্ধিম দেই চাই আপোনালোকক দেখুৱাম গহনাখিনি ছোৱালী মানুহ বহুত যোগাৰ লাগে ন আনাচোন তুটো দেখুৱা আৰু ভিডিঅ'বিলাক কমপ্লিট চাব আৰু আধাতে নেৰিব পুৰাপুৰি চাই দিব আৰু বেয়া চেয়া নাপাব আৰু বহুত দিনৰ পৰা ভিডিঅ' বনাইছোঁ চাব সকলোৱে দেই স্কিপ নকৰাকৈ এয়া বিয়াত পিন্ধিবলৈ মোক শিকি আনিলোঁ তাকো দেখুৱাই দিওঁ ন আজি ময়ো প্ৰথম পিন্ধি চাম আৰু এতিয়া বাই পিন্ধি দেখুৱাব মইতো এতিয়া পিন্ধিব পৰা অৱস্থা নাই আৰু আপোনালোকে বেয়াকৈ নাভাবিব দেই মই যে এনেকৈ কাপোৰ পিন্ধি আছোঁ মোৰ অলপ কাপোৰ পিন্ধিবলৈ প্ৰব্লেম হয় চ' এনেকৈ লগাই থৈ দিছোঁ আপোনালোকে বেয়াকৈ নাভাবিব বহুত হেভি হয় এতিয়া মই দখনা পিন্ধিব লাগিছিলে কি ধুনীয়া লাগিলে হয় ভিডিঅ'ত কেমেৰাটো অলপ বেলেগ লাগিব কিন্তু বহুত ধুনীয়া হয় বস্তুটো দাদাৰ বিয়া বুলি কিনিলে আৰু কিন্তু পিন্ধিব নাপামেই চাগে মই লাগি আছে টংলা লৈ যাম আৰু পিন্ধিব নোৱাৰিলে ধুনীয়া লাগিছে জনাব আৰু তিনিটা লৈছোঁ মই দাদাৰ বিয়াৰ কাৰণে পিন্ধিবলৈ কাৰণ কইনা ঘৰত যাওঁতে এটা আৰু গহপুৰৰ ৰিচিপশ্যনত এটা আৰু গুৱাহাটীতো ৰিচিপশ্যন দিব আৰু ইয়াৰ কাৰণে তেনেকৈ ভাবি 3টা লৈছিলোঁ কিন্তু মোৰ পিন্ধাই নহ'ব চাগে এটা খুলি ল ন এনেকৈ দেখালোঁ এনেকৈ দেখ অঁ আৰু ৰেড হয় এইটো মাইনা চাচোন কি ধুনীয়া ডাৰ্ক ব্লু আৰু চি ব্লু আৰু তলৰটো অকল ৰেড হয়
দাম লৈছে চাগে লৈছে কিমান লৈছে তই 2600 লৈছে এটা কেঁচা সোণ 2600 লৈছে এটা আৰু ইয়েৰিং লোৱা নাই ইয়েৰিংকেইটা ইমান এটা ভাল লগা নাছিলে সেইটো কাৰণে মই এতিয়া খুলিব মন নোযোৱা হ'ল আৰু এটা সেইটো ট্ৰাই কৰিছা এইটো খুলি লওঁ আৰু ইফালে এটা এইটোৰ ইয়েৰিং আছে এইটোকো এতিয়া বায়ে পিন্ধি দেখুৱাব এইখিনি এডালতে 2600 লৈছে দুটাটো একে এইটো অলপ দাম বেছি ইয়েৰিং আছে যে দামটো অলপ বেছি এইটো মোৰটো কিমান লৈছো জানা 300 টকীয়া দাদাৰ বিয়া বুলি লৈছোঁ আৰু মোৰটো 300 টকীয়া বেষ্ট ময়ে ল'ব লাগিব হয়নে নহয় আৰুতো কোনো ল'ব লাগে নাই আৰু চবকে বাৰু কাপোৰ এযোৰ এযোৰ গিফ্ট দিছে ন দাদাই মোকো দিছে আমি বিয়া হৈ গ'লো আমাকো দিছে চবকে দিছে অকল বা বুলিকে নহয় বেলেগে নিদিয়ে কিন্তু মাইনাকো দিছে পেহীহঁতকো দিছে চবকে কাপোৰ এযোৰ এযোৰ চবকে যিমান ফেমিলি যিমান চবকে দিছে মই বজাৰ কৰি আনিছোঁ বাৰু চিলাপথাৰৰ পৰা চবৰ কাৰণে চিলাপথাৰৰ পৰা মোৰ বেমাৰ হৈ আহিছে কি হ'ব আৰু তাৰ কাৰণে কাপোৰ কিনিবগৈ মোৰ পুৰা বেমাৰ কথাই নোলায় মুখৰ পৰা ভালকৈ পাক খাই গৈছে মোক এইযোৰ হয় ইয়াত বহুত ধুনীয়া কিন্তু ইয়া ৰাতি কাৰণে অলপ এইযোৰ ময়ে লৈ যাওঁ আৰু দখনাৰ লগত কেনেকুৱা লাগিছে জনাব এইটো 3600 আছিলে এইটোৰ ইয়েৰিং আছে তলৰটো ভাল লাগিছে এইকেইটা মই শিলপুখুৰীৰ পৰাই লৈছোঁ শিলপুখুৰী তাতে বহুত ভাল পায় বুলি কিনিৰ পৰা লৈছোঁ কিনি পোৱা এইকেইটা গা বেয়া নোহোৱাৰ আগতে কিনি থৈছিলোঁ বহুত দিনৰ নিচিনা আইনা চাই চাই দেখুওৱা হৈ গ'ল ন আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ ইফালে গাও বেয়া ভিডিঅ' বনাব ইচ্ছা জানে আৰু ৰাতি হৈছে ন চাচোন কেনেকুৱা দেখা বেমাৰী বাজিলে আৰু খাই লওঁ ন ভাত খাওঁ এতিয়া আৰু চাব আৰু আপোনালোকে ভিডিঅ' চাই থাকিব আৰু দাদাৰ বিয়াও আহিছে ভিডিঅ' বনাম দুইজনীয়ে মই বনাব নোৱাৰিলেও বায়ে বনাব চাব ময়ো পাৰিলে বনাম আৰু অলপ অলপকৈ দি থাকিম আৰু ৱেডিং হয় চেৰেমনি আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল খিনাই গ'লোঁ বহুত তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ন মোৰ কথা ক'ব মন যোৱা নাই মোৰ অলপ বয়স হৈ আছে সেইকাৰণে বাকে ভিডিঅ'টো ষ্টাৰ্ট কৰিব দিলোঁ আৰু কাপোৰ কেইযোৰ গহনা কেইযোৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব নাপাহৰিব আজিলে বাই বাই আজিলৈ বাই বাই ৰাখিব মন নাছিলে কথা ক'বই মন গৈ আছে তাৰপিছত এতিয়া ময়ো ব্লগ বনাবই পৰা নাই গুৱাহাটীত আহিলোঁ ন কালিয়ে বনাম বাৰু ন ক'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট কৰি দিব আৰু যিমান পাৰে সোনকালে 1000 কৰি দিব ছাবস্ক্ৰাইব আৰু 4000 ৱাটছ টাইম কমপ্লিট কৰি দিব ন গুড নাইট বাই বাই